আজি কুলদীপ ৰাজবংশী ফেন ক্লাবৰ উদ্যোগত আৰু CBM বা আমাৰ অসমীয়াত গ্ৰাম্য বিকাশ মঞ্চ আৰু এপলো ডায়াগনষ্টিকৰ সহযোগত আমি এটা বিনামূলীয়া বহুমুখী স্বাস্থ্য শিবিৰৰ আয়োজন কৰোঁ। আৰু আপোনালোকক জনাবলৈ পাই মই অতিশয় সুখী হ'ম যে মই শিবিৰটো বহুমুখী বুলি এইকাৰণে ক'লোঁ, ইয়াত আমাৰ বিশেষকৈ 4টা বিভাগ থাকিব। এটা পৰীক্ষাগাৰ থাকিব, তাত কলেষ্টৰেল আৰু ব্লাড চুগাৰ টেষ্ট কৰা হৈছে, আৰু আন এটা বিভাগত আমাৰ চকু পৰীক্ষা কৰা হৈছে, আৰু আন এটা বিভাগত আমাৰ হেৰি কৰা হৈছে মানসিক ৰোগৰ এটা পৰামৰ্শ বা চিকিৎসাৰ আমাৰ এটা ব্যৱস্থা কৰা হৈছে। আৰু লগতে মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে আমাৰ ভাৰতবৰ্ষতে শতকৰা আপোনালোকৰ 25 কোটিৰো অধিক আমাৰ ব্লাড চুগাৰ আৰু কলেষ্টৰেলৰ ৰোগী আছে, আৰু লগতে 7জনৰ ভিতৰত এজন ৰোগীয়ে মানসিক ৰোগত ভোগে বা মানসিক ৰোগ। আৰু মানসিক ৰোগ বুলি ক'বলৈ গ'লে মই যদি কওঁ, সেইবোৰ আচলতে আমাৰ যিবোৰ চহৰীয়া অঞ্চল বা গুৱাহাটী, সেইবোৰত বিশেষকৈ চিকিৎসা কৰা দেখা যায়। আমাৰ গ্ৰাম্য অঞ্চলত তেনেকৈ মানসিক ৰোগৰ চিকিৎসা এভেইলেবল নহয়। সেয়ে আমি এটা প্ৰয়াস কৰিছোঁ আমাৰ ফালৰ পৰা, লগতে আমাৰ গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগত আমি এইখিনি নাগৰিজুলিত কৰিবলৈ সক্ষম হৈছোঁ যে আমি বিনামূলীয়াকৈ 100জনৰো অধিক এতিয়ালৈকে ৰোগীয়ে আমাৰ ইয়াত পৰামৰ্শ তথা চিকিৎসা গ্ৰহণ কৰি আছে। আটাইকে নমস্কাৰ। যে আমি গ্ৰাম্য বিকাশ মঞ্চই আজিৰ এই স্বাস্থ্য শিবিৰটোক লৈ পেলাই আমি বহুত আগ্ৰহী হৈ আছিলোঁ। আজি সফল ৰূপায়ণ হ'ব গৈ আছে। আমি প্ৰথমতে ধন্যবাদ আমি জ্ঞাপন কৰিব বিচাৰিছোঁ কুলদীপ ফেন ক্লাব গড়েশ্বৰ। তেখেতসকলে আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমি গোটেই আয়োজনখিনি আমি কৰিছোঁ। এতিয়ালৈকে প্ৰায় 100 বেমাৰী ইতিমধ্যে চিকিৎসা আৰম্ভ হৈ আছে, আৰু তেখেতসকলৰ যিবিলাক পৰীক্ষা নিৰীক্ষা সেইবিলাকো আৰম্ভ হৈছে। আমি ভাবোঁ আগন্তুক দিনত আমি কুলদীপ ফেন ক্লাবৰ জৰিয়তে আগন্তুক দিনত বিভিন্ন গাঁৱত যাতে এনেকুৱা ধৰণৰ শিবিৰবিলাক অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি গ্ৰাম্য বিকাশ মঞ্চই সহায় আগবঢ়াই যাম।